লগা হ'ল পাহৰিব লগা হ'ল পাহৰা নাই তোমাৰ মৰমবোৰ দুটি মনৰ মাজতে কিনো জেঙা লাগিলে দুখন হিয়া এখনি নহ'ল মানুহে দুখত গান শুনক সুখত গান শুনক মানুহৰ অতি বিষাদ হলেও গান শুনক তেনেকুৱা পৰিচালনা কিছু সংগীত কৰিছে কিমান লয়লাস গানৰ মাজত সি এখেতৰ গানৰ সুগন্ধিৰ ফুলৰ দৰে এপাহ সুগন্ধিৰ ফুলৰ দৰে অসমত গোটেই তেখেতৰ গানৰ কলিৰে যে এপাহ ফুল যেনেকৈ ফুলি থাকে তেখেতৰ গানৰ মাজে ফুলাই গোটেই বিশ্বত বিলাব বিচাৰে সেই সুগন্ধিৰ সুবাস নকৰো ক'বও নোৱাৰো ক'লেও নামানা যে ভুলুকা বাঁহৰ গাজ গৰুৱে খাই শেষ কৰিব নোৱাৰে আৰু সেইটোৱে আজি সৃষ্টিশিল্পী আৰু কণ্ঠশিল্পী দুটা বস্তু আজি আমি হলো সৃষ্টিশিল্পী আমি মৰাৰ দিনালৈকে গান লিখিম কিন্তু কণ্ঠশিল্পীজনে মৰাৰ দিনালৈকে গান গাব নোৱাৰে হয়তো নুশুনিবও পাৰে প্ৰতি বছৰে বছৰে নতুনত্ব এটা বস্তু সকলোৱে বিচাৰে সেয়েহে আমি সদায়ে নতুনত্ব তেওঁলোক কিন্তু সদায় নতুনত্ব হ'ব নোৱাৰে কিছুমানে মোক গেদ্দাৰি কৰি গৈছে গেদ্দাৰি কৰি একো লাভ নাই উপকাৰী অজগৰে খায় বুলি মই জানো কিন্তু চিনাকি চাওদাঙে মানুহ কেইটাই বুলি ময়ো জানো ভাত খাবলৈ দিলে আঙুলি খায় বুলি ময়ো জানো জানিও কিন্তু মই তেওঁক আদৰি লৈছিলোঁ সেইখিনি কথা তেওঁলোকে মোৰ আৱেগিকখিনি বুজি নাপালে সেইকাৰণে মোৰ বেয়া লাগে কিন্তু মই হতাশ হৈ আজিও নাযাওঁ কেলে মোক নালাগে সেই টকা পইচা কিন্তু মোক লাগে মাথো ৰাইজৰ মৰম স্নেহ আৰু আশীৰ্বাদ জীৱন সংগ্ৰামী বিষাদেই মনোভৰা সীমান্ত দাসৰ এখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিছে গীতৰ মাজেৰে আপোনালোকে শুনকচোন এই গীতটো তেখেতে কিদৰে মানুহৰ মাজত উপস্থাপন কৰি দিছে হয় বাৰু তেনেকে ক'বলৈ গ'লে এতিয়া হেৰি হয় আপোনাৰ এখন ঘৰ যেতিয়া পাতি ধৰি লওক ভাগি যায় এজনী ছোৱালী যেতিয়া এজনলৈ আহি যেতিয়া গুচি যায় বা সেই সংসাৰখন ভাগি ছিগি থান বান হৈ যায় সি তাৰমানে বেলেগ এটা আৱেগ হৈ পৰে মানে সেই সময়খিনি বেলেগ হৈ যায় সেই সময়ছোৱাৰ এটা হেৰি বস্তু মানে মই কনচেপ্ট এটা মানে ভাবিছিলোঁ বনাইছিলোঁ মই অকণমান শুনাই দিছোঁ হয় কিমানো কটাম অকলশৰে জীৱন কিমানো সহিম যান্তনা ভাবিছিলো তুমি দিবাহি সান্তনা দি থৈ গলা মাথো বেদনা ভাবিছিলো দুয়ো মিলি কটামে জীৱন দুয়োৰে মাজত বলিল দুখৰে প্ৰৱণ কি কৰিছো কেনেকৈ আছো এবাৰ আহি চাবাহি যদি তোমাৰ মৰম আছে মোলৈ গলা যে গলা পাহৰি গলা মোকে ৰিয়ানৰ হৈ এবাৰ জানো মনত পৰে মোৰ হলে মনত পৰে তোমালৈ তোমাৰ জানো মনত পৰে মোলৈ ভাবো কিন্তু এতিয়া ভবাৰ দৰে বোলে হোৱা হলেতো সকলোখিনি ঠিকেই আছিলে এতিয়া কিনো হ'ব এনেকুৱা ধৰণৰ কথা আজিকালিতো চব পইচাৰে কথা আৰু আজিকালি এনেকুৱা হৈ গ'ল ইজনে সিজনক মাৰি সিজনক ওপৰলৈ যোৱাটো কিন্তু লোকৰ কথাটো ভবা মানুহ আজিকালি খুবেই কম সেয়েহে মই আজি আপোনালোকক কথা দিছো সীমান্ত দাসক এটি মই ইউটিউব চেনেল প্ৰস্তুত কৰি দিম ইয়াৰ ভিডিঅ'ৰ যোগেদি মই জনাই দিছো এখেতৰ চেনেল দি আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকন দবাই দিব এখেতক মই এটি চেনেল প্ৰস্তুত কৰি দিম কেনেকৈ কি কৰে সকলো তথ্য বুজাই দিম সেই গানখিনি আপোনালোকৰ সীমান্ত দাসৰ গানখিনি লৈ বেলেগে কেনেকৈ ইনকম কৰি আছে তেখেতৰ আপোনালোকে যিজন সঁচা মানুহ ৰিয়েল মানুহ বুলি কয় তেখেতক আদৰি ল'ব তেখেতৰ গানবোৰে সতিয়ে তেতিয়াহে তেখেতৰ কিছু আৰ্থিকভাৱে সবল নহয় তেহেতু আপোনালোকে যদি মাথো আপোনালোকে ৰঙা বুটামটো টিপি সাবস্ক্ৰাইব কৰি দিয়ে এখেতক আদৰণি জনাই তেতিয়া হয়তো আগন্তুক দিনত আপোনালোকক সমধুৰ গীতবোৰ যোগেদি আপোনালোকৰ মনত উৎসাহী কৰি তুলিব আৰু মন উৎফুল্লিত কৰি তুলিব এখেতৰ গীতৰ মাজেৰে হয় মই তাৰ মাজতে ক'বলৈ এষাৰ কথা কৈছো যে আপোনাৰ আন শিল্পীসকলকো যিসকলে কথা সুৰ কৰে বা কৰিব খুজিছে বা লিখি আছে তেওঁলোককো এটা কথা কওঁ
কেতিয়াও কোনোবাই যদি কেতিয়াবা হয়তো কোনোবাই এজনে গানটো লৈ গুচি যাব পাৰে, তেওঁ হতাশ কৰিব পাৰে। হতাশ নহ'বা, জীৱনত হতাশ হ'ব নালাগে। কৰি আছোঁ বৰ্তমান নতুন গান এটা। মোৰ গান প্ৰায় ধণ্টি দাসে গাইছে বহুতে গাইছে, কিন্তু বহুতে গাইছে যদিও তাৰ মাজতে মই এতিয়া বা নতুন গীত এটা কৰি আছোঁ, অকণমান শুনাই দিছোঁ বাৰু তোমাক, শুনিব বিচাৰিছা যদি। কথা এটি কাৰণে পাহৰিব লগা হ'ল, পাহৰিব লগা হ'ল, পাহৰা নাই তোমাৰ মৰমবোৰ। দুটি মনৰ মাজতে কিনো জেঙা লাগিলে, কিনো জেঙা লাগিলে, দুখন হিয়া এখনি নহয়। দুখৰ চকুলোৱে নদী হৈ বৈ গলে, নদী হৈ বৈ ৰলে, জানো সাঁতুৰিম না দৌৰিম কেনেকে, জানো সাঁতুৰিম না দৌৰিম কেনেকে। আমি শ্ৰীমান্ত দাসৰ লগত আছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে, এখেতে বিভিন্ন ধৰণৰ অডিঅ' কেছেট ইতিমধ্যে আমাৰ অসমৰ গোটেই বিচৰিত হৈ আছে। তেখেতে কোন কোন অডিঅ' চিডিত তেখেতে কাম কৰিছে আৰু তেখেতৰ বিষয়ে আমি জানি লওঁ বলকচোন, আহক আমাৰ ভিডিঅ'টোলৈ। আপুনি কি কি বনালে এতিয়ালৈকে আপুনি জনাব নেকি? মই নৱতৰা এলবামত 2016 চনত আপোনাৰ কৰিছিলোঁ নৱতৰা এলবামটোত। তাত মই 4-5টামান গীত কৰিছোঁ কথাসুৰ। তাৰপিছত আপোনাৰ নিয়ৰ পৰশেও গাইছে গুৱাহাটীৰ ল'ৰা, বিতুৰাজ ভৰালীয়ে গাইছে, প্ৰাৰ্থনা কাশ্যপেও গাইছে, এতিয়া ধণ্টি দাসৰ অৱশেষত ধণ্টি দাসেও গাই আছে, আৰু নয়ন বৰাও গাইছে আগৰ পিছে এটা। আপুনি ইমান সুন্দৰ সুন্দৰ গানবোৰ আমাৰ ৰাইজৰ বাবে উপহাৰ দি আছে। এই উপহাৰখিনি আমি সঁচাই বৰ নথৈ আনন্দিত হৈছোঁ। আজি মই তেখেতক হয়তো মোৰ ঘৰৰ ওচৰৰে হয়, তেখেতৰ বিষয়ে মই জানো। ইতিমধ্যে আজি তেখেতৰ লগত কথা পাতিম বুলি আহিলোঁ, সেয়েহে আপুনি দুই এটা কলি গাই দিব নেকি গানৰ? মই এটা গীত গাই দিছোঁ বাৰু, ধণ্টি দাসে গাইছিলে এইটো গীত এটা। এসপ্তাহত জাননে মই এদিন লঘোণ দিম, শিৱ বাবাকে পুজিম, কোনজনী আছে মোৰ কপালত বাবাকে সুধিম, কোনজনী আছে মোৰ কপালত বাবাকে সুধিম। ইমান সুন্দৰ গীতৰ পাছতো তেখেতে আজিলৈকে তেখেতৰ ছবিখন ইতিমধ্যে কাৰো আপোনাৰ ভিডিঅ' চিডিত মই দেখা পোৱা নাই। সেয়েহে ভাবিলোঁ এখেতৰ কিছু ছবি আপোনালোকৰ মাজত আগবঢ়াই দিবলৈ আহিছোঁ। কিমান সংগীত কৰিছে এতিয়ালৈকে, আপুনি কিমানটামান গীত লিখিলে? মই এতিয়ালৈকে 42টামান গীত কৰিছোঁ। 42টামান গীত কৰা হৈছে। হয়, আৰু কাক কাক দিছে আপোনাৰ গানখিনি গাবলৈ? বিতুৰাজ ভৰালীয়েও গাইছিলে এটা আপোনাৰ বেলি তুলৈ নাচাবা বুলি। হয়, সেইটো অকণমান গাই দিম নেকি? হয়, ঠিক আছে। বেলি তুলৈ নাচাবা, চকু পানী ওলাব, অনাই বনাই নুফুৰিবা, আনৰ চকুত লাগিব, চকুত চকু পৰিলেই ঘৰত আহি সুধিব, মা দেউতাৰ ভাল লাগিলে অচিনাকি গতাব। এনেকুৱা ধৰণৰ মানে। ইমান সুন্দৰ গীত গাইছে তেখেতে, কিয় নাজানো অসমৰ মানুহে কিন্তু সংগীতবোৰ শুনিছে, তেখেতৰ বিষয়ে নাজানে। সেয়া চাওক, শ্ৰীমান্ত দাস আমাৰ মাজত উপস্থিত আছে। তেখেতৰ বিষয়ে আমি আৰু জানিম। তেখেতে আপুনি গানৰ বাহিৰেও আৰু কি কি এনেকুৱা ধৰণৰ কাম কৰে? মই এটা নিবনুৱা মানুহ আৰু মই এতিয়া মানে চবেই কাম কৰিবলগীয়া, ভগা মিস্ত্ৰীও কৰোঁ, বিভিন্ন ধৰণৰ এতিয়া কৰি আছোঁ আৰু মানে টকা পইচাৰ অভাৱতে এতিয়া পঢ়ি আছোঁ ধৰি লোৱা এনেকৈ। আৰু ধৰি লোৱা আমাৰ গীত এটা কৰিলেও ধৰি লোৱা ফটো এটা দিবলৈ ক'লেও দিবলৈ অনিচ্ছা কৰে। ধৰি লোৱা পইচা পাতিটো ইমান মই নিবিচাৰোঁ, কাৰণ টকা পইচাৰ জীৱনটো সুখী হ'ব নোৱাৰোঁ। আজি বহুত দুখত আছোঁ। আজি সেইবিলাকে যদি আমাৰ অসমৰ যদি 10-20জন মানুহে যদি চিনি পালেহেঁতেন ভালদৰে, তেতিয়া মানে মোৰ ভাল লাগিলহেঁতেন। তেতিয়া টকা পইচা পোৱাতকৈ মোক বেছি সুখী যেন লাগিলহেঁতেন। হয়, এখেতে কৈছে দুখত থাকিও সুখত থাকে। আপোনালোকে ভাবকচোন, ইমান এজন সুন্দৰ এজন লেখিকা, যি লেখিকা ইতিমধ্যে পাবলৈ দিগদাৰ। আজিকালি গানৰ কিমান সৰু এটা কথাক লৈ গান লিখে, কিমানখিনি এহেঁতে ইমান গভীৰ গান লিখে। RCC বিল্ডিং, অকণমান তাৰ বিষয়ে ক'ব নেকি? RCC বিল্ডিংটো এইটো কৰিছিলোঁ আপোনাৰ নৱতৰা এলবামত কৰা আছিলে। তাত ৰঙা সেন্দুৰ কৰিছিলোঁ, পাতিহাঁহে পানী পালে ভাল পাই। অকণমান পাতিহাঁহে শুনিব পাৰোঁ নেকি আপোনালোকৰ? শুনাই দিছোঁ বাৰু অকণমান। পাতিহাঁহে পানী পালে ইমানেই ভাল পায়, তোমাক পালে সফল দেখাই ঘূৰি ঘূৰি চাই, কাজল সনা চকু, মৰম সনা বুকু, তোমাক চামে বুলি আহো খাই উধাটো, মৰম দিবা বুলি মনত ভাবি থাকো, সঁচাকৈ
সঁচাকৈ এখেতে এনেকুৱা ইমান সুন্দৰ গান গাইছে আপোনালোকৰ বাবে তাত চকচোন ৰঙা সীমান্ত খান্দৰো দাসক গৈছিলোঁ বাৰু, এইটো আপোনালোকে আদৰি ল'ব। এখেতৰ সংগীতক, এখেতৰ সংগীতেই গোটেই অসমত বিয়পি আছে। হয়তো আপোনালোকে ভিউৱাৰ্ছে নাজানিব পাৰে সীমান্ত দাস কোন আছিলে। এখেতৰ বিভিন্ন ধৰণৰ গানবোৰ যেতিয়া গাই যাব এটা এটাকৈ, তেতিয়াহে গম পাব এখেতৰ এই গীতটো আছিলে বুলি। গাঁৱলৈ নেযাংটো ধনী দাসে গাইছে, তোমাৰ চুপুমণি গাইছে। চুপুমণি দুগাল ৰঙা দেখি মৰম লগা, ভাল পাওঁ ল'ৰালিৰ পৰা সঁচা হৃদয়ৰ পৰা, তই জানো ভাল পাওঁ মোক, মই যে ভাল পাওঁ তোক। এখেতৰ এখন বেদনাৰে দহা এখন হৃদয়ক চক আপোনালোকে এখন বেদনাৰে দহা হৃদয়ক লৈ বিভিন্ন ধৰণৰ তেখেতে কথাৰে মানুহৰ মাজত বিলাই যাব খুজিছে। মানুহৰ দুখত থাকিও কেনেকে সুখত থাকিব পাৰে তাৰ বিষয়ে এখেতে এই গীতৰ মাজেৰে কলিৰ মাজেৰে তেখেতে জনাই গৈছে। এইখিনি সকলো তেখেতৰ নিজস্বতাৰে পৰিকল্পনাৰে তেখেতে গীত ৰচনা কৰা, তেখেতৰ সুৰ সকলো তেখেতৰ, কিন্তু তথাপিও এখেত ছবিৰ মাজত মানুহৰ মাজত আজি ওলাই অহা নাই, নে কি কয়? সেইটো হয়। জুবিন দা মই যেতিয়া ওলাই গৈছিলোঁ 2010 চনত, তেতিয়া মই ৰুবুল দা দোকানত গৈছিলোঁ। ৰুবুল বৰা অলৰেডি যোৰহাটৰ কাটিলা গাঁৱৰ ৰুবুল বৰা দোকানত গৈছিলোঁ। চিম্পনি দোকান আছে প্ৰডাকশ্যনত, চেণ্ট্ৰেল বেংকৰ অপজিটত মানে গৱালি। তাৰপৰা তেখেতৰ গীত গৈ ক'লোঁ মই যে ৰুবুল দা মই গীত এটা কৰিছোঁ, গীতটো আপুনি অকণমান চাই দিব নেকি? তাৰপৰা মোক ক'লে যে কেনেকুৱা ধৰণৰ, অকণমান গাই দিবা নেকি? মই অকণমান গাই দিলোঁ। প্ৰথম হেডলাইন সেইটো মানে স্থায়ীটো অকণমান গাই দিলোঁ। গাই দিয়াৰ লগে লগে মোক ক'লে যে নহয় ৰ'বা মই হাৰমনিয়ামখন লগাই লৈছোঁ, এই প্লাগ লগাই লৈ তোমাৰ মিউজিকৰ এই কাৰেণ্টত দি লৈছে মানে। তাৰপাছত তেওঁ যেতিয়া কাৰেণ্টত দি লৈ হাৰমনিয়ামখন বজালে, তেতিয়া মানে মই এনেকুৱা এটা মোৰ মনোভাৱ হৈ গ'ল যে সঁচাকৈ তেওঁ মোক বহুত আগবঢ়াই নিব নেকি, তেনেকুৱা ভাবি থাকোঁতেই অলৰেডি গীতটো গাই দিলোঁ। গাই দিয়াৰ পিছত মোক খবৰ খাতি তেওঁ লোৱা নাছিলে। তাৰপিছত মই এদিন গানটো হঠাতে শুনি গ'লোঁ। শুনি গৈ মোৰ মনতো ভাল লাগিছে যে গীতটো বনাই পেলালে দেই। তাৰপৰা গৈছিলোঁ বোলে গীতটো বোলো কৰি পেলালে, বোলে গীতটো বোলে মই কৰি পেলালোঁ, ভাল লাগিল, তোমাৰ নামটো দিয়া নাই নেকি? আৰে মই গান দিছোঁ আপোনাক, আপুনিয়ে নাম দিব লাগিব। সঞ্জয় হাজৰিকা বোলে নাম দিয়া নাই নেকি? সঞ্জয় বৰাই। মই সঞ্জয় বৰাকতো গানটো দিয়া নাছিলোঁ। তেনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে মোৰ মনটো ভাগি পৰিছিল। হয়, আপুনি গানৰ জগতত যে আহিব বিচাৰে তাৰ বিষয়ে কেনেকুৱা ধৰণৰ মনলৈ আহিছিল? আপুনি যে গানৰ জগতখন আপুনি ল'লে, তাৰ বাদেতো বিভিন্ন ধৰণৰ কাম আছিলে, আপুনি গানৰ জগতখন কিয় বাছি ল'লে তাৰ বিষয়ে জনাব নেকি আমাক অকণমান? তাৰমানে সংগীতে হ'ল মানে 64টা কলাৰ ভিতৰত শ্ৰেষ্ঠ কলা হ'ল সংগীত। মই এদিন এনেকৈ ভাবিছিলোঁ যে মই গীতবিলাক যেতিয়া নতুনত্ব গীতবোৰ শুনো, তেতিয়া মই আৱেগিক হৈ পৰিছিলোঁ যে গীতবিলাকনো কেনেদৰে বনায়, কিনো কৰে। ময়ো ভাবোঁ যে ময়ো যদি এটা গীত যদি মই বনাব পাৰিলোহেঁতেন নতুনকৈ, তেতিয়া ভাবি থাকোঁতে এদিন মানে মই নিজে চেষ্টা কৰিছোঁ যে মই কেনেকৈ কি কৰিম। তাৰপৰা ভূপেন হাজৰিকা আমাৰ তেওঁ সংগীত সূৰ্য, তেখেতকে মই আৰাধনা কৰোঁ যে তেওঁ মই কৈছোঁ আৰু ক'বলগীয়া নহয় আৰু। মই ভাবিছোঁ যে তোমাৰ গাৰ নোম এডাল মোৰ গাত গজি যোৱা, গুৰু হিচাপে মই তোমাক সেই নোমডালকে লৈছিলোঁ। তেওঁৰ নোমডালহে মই কাৰণ বিচাৰিছিলোঁ, আৰু হয়ো তেওঁ মোক দিছিলে। কিন্তু তেওঁৰ পৰাই সাফল্য বুলি ভাবোঁ আৰু। এয়া দেখা পাইছে, আমি সীমান্ত দাসৰ লগত আছোঁ। আমি লাহে লাহে কথা পাতি গৈ থাকিম। আপোনালোকে দেখিছে ইমান তেখেতে কষ্ট কৰি আছে জীৱনত, কিন্তু আজিলৈকে সাৰ্থক হোৱা নাই। গীতৰ মাজেৰে সকলো আমাৰ ৰাইজক এটা মেছেজ দি যাব খুজিছে তেখেতে, যাতে সকলো আমাৰ ৰাইজে কুশলে থাকক, নে কি কয়? ইতিমধ্যে আমাৰ অসমত বান সমস্যাই বহুত আপোনাৰ প্লাবিত কৰি দিছে, গোটেই সমস্যাৰ সন্মুখীন হৈ গৈছে, সকলো গাঁওবোৰ ডুবি গৈছে। তাৰ বিষয়ে কি ক'ব? এয়া আপোনাৰ যি মালৌ পথাৰ আছে, সেই আমি উপস্থিত আছোঁ মালৌ পথাৰ, এখন বৃহত্তৰ মালৌ পথাৰত আমি উপস্থিত আছোঁ। আমি সীমান্ত দাসৰ লগত উপস্থিত আছোঁ। তেখেত যি লেখিকা, সুৰকাৰ, গীতকাৰ সকলো তেখেতে এই পৰিকল্পনা পৰিচালনাই ইতিমধ্যে গানৰ জগতখনক যেতিয়া আমাৰ নতুন প্ৰজন্ম আহিছিলে তাৰ আগৰ পৰাই তেখেতে এই জগতখনৰ লগত জড়িত হৈ আছিলে। তেখেত মনত মনস্থ কৰিছিলে যে তেখেতে সংগীতৰ জগতেৰে গোটেই বিশ্বখনক যাতে সংগীতময় কৰি থাকক, মানুহে দুখত গান শুনক, সুখত গান শুনক, মানুহৰ অতি বিষাদ হলেও গান শুনক, তেনেকুৱা পৰিচালনাই কিছু সংগীত কৰিছে। এইটো শেষত আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভিডিঅ'টো ইমান সুন্দৰকৈ শেষলৈকে চাই থকাৰ বাবে। যদি আমাৰ ভিডিঅ'টো ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে থকা বেল আইকনটো দবাই থ'ব। আৰু আপোনালোকক জনাব বিচাৰোঁ যে এনেকুৱা যিসকল আমাৰ যুৱক আছে, যুৱতী আছে, তেখেতসকলক আমাৰ যি অন্য এক প্ৰয়াস আছিল নাৰায়ণ ব্লকৰ প্ৰতিজন অসমীয়াক এনেদৰে উলিয়াই আনি মানুহৰ মাজত চিনাকি দিয়া, সেয়েহে
আমি সকলোৱে যদি ভিডিঅ'টো ভাল পায় মাত্ৰ সীমান্ত দাসৰ কাৰণে শ্বেয়াৰ কৰি দিব, তেতিয়াহে আগন্তুক দিনত এখেতে আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ মাজত পাব, আপোনালোকে তেখেতৰ সংগীত শুনি পাব আৰু সুমধুৰ সংগীত আপোনালোকলৈ দিয়াৰ আজিয়ে প্ৰতিশ্ৰুতিবদ্ধ কৰিছে। আৰু আগন্তুক দিনত আপোনালোকক এনেকুৱা সুন্দৰ সুন্দৰ গানৰ কলি আপোনালোকক দি যাব, যি অসমৰ কাৰণে কৰি যাব, অসমৰ কাৰণে মৰিব পাৰে, অসমৰ কাৰণে জন্ম দিছে, অসমৰ কাৰণে মৰিব। মাটি মানুহ মাটিৰ লগত মিলিত হৈ থাকিব। সেয়েহে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো। জয় আই অসম। জয় আই অসম। অৱশেষত এওঁকো মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলো আৰু এনে এটা সুযোগ মোক দিয়াৰ বাবে ধন্যবাদ থাকিল। থেংক ইউ। নকৰো ক'বও নোৱাৰো, ক'লেও নামানা নামানা নামানা।